নমস্কাৰ বন্ধুসকল, প্ৰথমে মই আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰূপচাংময় মিক্সলৈ। আজি মই এই ডিভাইচটো ছেটিংছ কৰি দেখুৱাম। HTC1 থাৰ্মোমিটাৰ লগত এটা বেটেৰী লাগিব, যিটো আমি ৰিম'টত ব্যৱহাৰ কৰোঁ। সৰু বেটেৰীটো এইখিনিতে লগাব লাগিব। আৰু এডাল ষ্টেণ্ড দিছে। এনেদৰে আপুনি ইনকুবেটৰৰ ভিতৰত ৰাখিব পাৰিব বা টেবুলতো ৰাখিব পাৰিব। ডিভাইচটো দেখিবলৈ বহুত ধুনীয়া হয়। তিনিটা ছুইচ দিছে, মুড, এডজাষ্ট আৰু মেমৰি। এই তিনিটা ছুইচৰ যোগেদি আমি ছেটিংছ কৰিব লাগিব। এতিয়া মই বেটেৰীটো লগাই দিছোঁ। দেখিছে অন হৈছে। 30.9 চেলচিয়াছ এইটো হয় টেম্পাৰেচাৰ, 79 এইটো হয় হিউমিডিটি আৰু 12 হয় ইয়াৰ টাইম। এতিয়া আমি ছেটিং কৰিব লাগিব। ডিভাইচটো বহুত ধুনীয়া হয়। এই তিনিটা ছুইচৰ যোগেদি এতিয়া ছেটিংছ কৰিব লাগিব। মুডটো টিপি ধৰিব লাগিব। অলপ সময় মুডটো টিপি ধৰাৰ পিছত দেখিব ডিছপ্লেটো এনেদৰে শ্ব' কৰিব। এতিয়া মিনিটটো মিলাব লাগিব। প্ৰথমে মই ঘড়ীটো চাই লওঁ। ঘড়ীটোত হৈছে 9:39। এতিয়া প্ৰথমতে মিনিটটো মিলাব লাগিব। 39 ভালদৰে মন কৰিব। এতিয়া এডজাষ্টটো এনেদৰে টিপি ধৰিব লাগিব। টিপি দিলে 39 কৰিব লাগিব। এতিয়া হৈ গ'ল মিনিট। তাৰপিছত মুডটো টিপি দিব লাগিব। এতিয়া ঘণ্টাটো মিলাব লাগিব। আকৌ এডজাষ্টটোত এনেদৰে টিপি দিব লাগিব। 9:39 আকৌ মুডটোত টিপি দিব লাগিব। এনেদৰে ওলাব 12 আৱাৰ্ছ। আকৌ এডজাষ্ট টিপি দিলে 24 আৱাৰ্ছ ওলাব। আপুনি 12 ঘণ্টীয়া কৰে নে 24 ঘণ্টীয়া কৰে? মই 12 ঘণ্টীয়া কৈছোঁ। এতিয়া ইয়াৰ্ছটো ওলাইছে 2017 ওলাইছে। এতিয়া 21 কৰিব লাগিব। আকৌ মুডটোত টিপি দিব লাগিব। এতিয়া এম মানে মন্থ, ডি মানে ডেট। আজি যিহেতু 2 অক্টোবৰ, 210 কৰিব লাগিব। এতিয়া মন্থটো 10 কৰিব লাগিব। আকৌ এডজাষ্টটো টিপি এতিয়া 10 কৰি দিম। 9:10 আকৌ মুডটো টিপি দিব লাগিব। এতিয়া বেছি হৈ গ'ল। এনেদৰে এডজাষ্টটো টিপি মিলাব লাগিব। তাৰপিছত মুডটো টিপি দিলেই ছেটিংছ হৈ যাব। এই ডিভাইচটো বহুত ধুনীয়া হয়। মই ফ্লিপকাৰ্টৰ পৰা অনা হয়। আপোনালোকে যদি কিনিব বিচাৰে মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিম, তাতে আপোনালোকে কিনিব পাৰিব। এতিয়া ছেট কৰা হৈ গ'ল টাইম। আকৌ এনেদৰে চেক কৰিব পাৰে মুডটো টিপি। (9:41) ওপৰত দেখাইছে এইটো টেম্পাৰেচাৰ, হিউমিডিটি আৰু টাইম। পিছফালে এটা ছুইচ আছে সৰু, এইটো ফাৰেনহাইট দেখাব। সেইটো আপুনি যদি টিপি দিয়ে, এইটো এনেদৰে যদি টিপি দিয়ে তেতিয়া দেখাব ফাৰেনহাইট। আকৌ টিপি দিলে চেলচিয়াছ দেখাব। টেম্পাৰেচাৰ আৰু হিউমিডিটি ছেটিংছ কৰিব নালাগে, ই অট'মেটিক ছেটিংছ হৈ যায়। এই ডিভাইচটো ইনকুবেটৰৰ ভিতৰত বা বাহিৰত ৰাখিলে ই নিজে নিজে ছেটিংছ হৈ যায়। খালি অলপ টাইম লাগে ছেটিংছ হ'বলৈ। ডিভাইচটোৰ ভিতৰৰ ফালে চেঞ্চৰটো আছে, সেইবাবে অলপ টাইম লাগে। ইনকুবেটৰৰ ভিতৰত আপুনি ৰখাৰ পিছত আধা ঘণ্টামানৰ পিছত আপোনাৰ ৰিয়েল চেলচিয়াছ আৰু হিউমিডিটি দেখাব।
আৰু তলত এটা সুইচ দিছে মেমৰি মুড এডজাষ্ট তলত দিছে মেমৰিটো আপুনি টিপি দিলে ম্যাক্সিমাম আৰু মিনিমাম চেক কৰিব পাৰে টেম্পাৰেচাৰ আৰু হিউমিডিটি আজিলৈ ভিডিওটো ইমানেই যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব যদি আপুনি চেনেলটো নতুন হয় তেতিয়াহলে সাবস্ক্ৰাইব কৰিব লগতে থকা বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া ভিডিওসমূহ পাই থাকিব